নমস্কাৰ আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আসামিজ বস। এই যে কান্দি আছে ল'ৰাটোৰ নাম হ'ল বুটু। ই কি কাৰণে কান্দিছে ভিডিঅ'টো আমি একেবাৰে আৰম্ভণিৰ পৰা চাওঁচোন আহক। এই সপ্তাহৰ টিকটক ভিডিঅ'কেইটা লাইক কিমান পালো জানো চাওঁচোন। বৰ টোপনি ধৰিছে দেই, এঘুমতি মাৰিয়ে লওঁ নেকি। ইমান দেৰি অহা নাই সিহঁতে, টাইমো বহুত হ'ল। চুলিকেইডাল বেয়া হৈ গৈছে। আহিছে আহি পালেহি। পালোহি মই আপোনালোকৰ কাৰণে ৰখি আছো। পিছে আজি চাইকেলত যে ভাইটি আজি চাইকেল লৈ আহিলো। বাইকত আকৌ তেলো নাই নহয়, তেল ভৰাবলৈ আকৌ দৰমহাও হোৱা নাই। হ'ব তেতিয়া তোমাৰ ইণ্টাৰভিউটো আৰম্ভ কৰোঁ। হ'ব দাদা, আৰম্ভ কৰোঁ। পিছে দাদা আপোনালোকৰ হাতত কেমেৰা চেমেৰা নাই যে? ভাইটি তুমি কথাটো বুজি নাই পোৱা। হাতত যদি কেমেৰা লৈ আহোঁ মানুহে কিমান গোট খাই যাব, বুজি পাইছানে? পাইছোঁ দাদা, কেমেৰা চেমেৰা নানিলে ইণ্টাৰভিউটো কেনেকৈ ল'ব? ভাইটি এইটো আনিছো নহয়, এইটো আৰু এইটো যে সেইটো ক'ত গ'ল? তুমি মাইক্ৰফোনৰ কথা কৈছা? মাইক্ৰফোন ৰ'বা দেই, এইডাল মাইক্ৰফোন। দাদা ভাইটি হ'ব নেকি ইণ্টাৰভিউটো আৰম্ভ কৰোঁ? হ'ব দাদা। কেমেৰা ষ্টাৰ্ট কৰ। হ'ল ষ্টাৰ্ট। নমস্কাৰ দৰ্শকসকল, মই প্ৰণৱ হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ টিকটক নিউজ আছাম চেনেললৈ। আৰু আমাৰ লগত আজি উপস্থিত আছে অসমৰ বিখ্যাত টিকটকাৰ বুটু হাজৰিকা, আৰু আমি তেওঁৰ ঘৰলৈ আহিবলৈ সক্ষম হৈছোঁ। এয়া বিখ্যাত টিকটকাৰ বুটু হাজৰিকা। আহকচোন তাৰ টিকটকৰ। অকল তাকে দেখাই মোকো দেখাবি, ময়ো আছোঁ ইয়াত। দেখাইছোঁ আহকচোন দৰ্শকসকল, তেহেঁতৰ বিষয়ে অলপ গভীৰকৈ জানো। হয়, আপোনাৰ টিকটক জাৰ্ণিটো ক'ৰ পৰা আৰু কেনেকৈ আৰম্ভ হৈছিল অলপ বহলাই কওক। নমস্কাৰ, মোৰ টিকটক জাৰ্ণিটো আৰম্ভ হৈছিল মোৰ ৰুমৰ পৰা আৰু মোৰ জিঅ' মোবাইলটোৰ পৰা। মানে কেনেকৈ সম্ভৱ হ'ব জিঅ' মোবাইলত টিকটক? অলপ দৰ্শকসকলক ক'ব নেকি? হয় নিশ্চয়, মানে আমাৰ ঘৰৰ হোম থিয়েটাৰটোত গান বজাইছিলে। মই তেনেতে ভাবিলোঁ ভিডিঅ' এটাকে কৰা যাওক। প্ৰায় 15-20 ছেকেণ্ডমানৰ এটা ভিডিঅ' কৰিলোঁ। তাৰপিছত মোৰ লগৰটোক হোৱাটছআপত চেণ্ড কৰি দিলোঁ। তাৰপাছত সি টিকটকত দি দিলে। তেনেতেই মই ৰাত ভাইৰেল হৈ গ'লোঁ। এতিয়া চাওক, জিঅ' মোবাইলৰ সলনি মোৰ এই মোবাইল। তো হয় দৰ্শকসকল, এয়াই আছিল বুটু হাজৰিকাৰ টিকটকৰ জাৰ্ণি। তো আমি এওঁক অনুৰোধ কৰিব বিচাৰিছোঁ এটা সৰু টিকটক ভিডিঅ' বনাবলৈ। হয় নিশ্চয়, মই টিকটক অন কৰিছোঁ। দাদা ৰ'ব। কেমেৰাটো অফ কৰি আছোঁ, গানটো চিলেক্ট কৰি লওক। মোৰ মানে ইণ্টাৰভিউ এটা চলি আছে, টিকটক ভিডিঅ' এটা বনাই দেখুৱাব লাগে। মোক অলপ হেল্প কৰি দিয়ক। দিয়া কৰি দিছোঁ। দাদা, কেমেৰা ষ্টাৰ্ট কৰক। দাদা আপুনি ওলাব নালাগে নহয়। ভাইটি তোমাক দেখি মোৰো টিকটক বনাবলৈ মন গৈছে। দাদা আপুনি ওলাব নালাগে নহয়, ইয়াত মোৰহে ইণ্টাৰভিউ চলি আছে। ভাইটি একো নহয় দিয়া, অকণ ময়ো ওলাই দিওঁ আৰু। দাদা আপুনি ওলাব নালাগে নহয়। দাদা নালাগে। সপোনে আছিলে, সঁচাকে ভাইৰেল হ'ল নেকি আকৌ? আগৰ সময়তে আছে, দিনতে সপোন দেখিছে, ফলিওৱা চান্সটো আছে। অনন্তক লৈ নদী কিনাৰত কেইটামান টিকটকে বনাওঁ, ফোন এটাকে কওঁ। ক'ত আছ? ঘৰতে আছো। এই নদী কিনাৰৰ পৰা কেইটামান টিকটক বনাই আহোঁগে। তই ক'ত আছ? ঘৰতে আছো। তেতিয়া আহ।
হেল্ল' মই আহিলোঁ তহঁতৰ ঘৰ আগফালে আছোঁ অঁ হ'ব গামোচাখন কেলৈ লৈ আহিছ তই তই বলচোন দেখিবি নহয় তই ঐ ফুলকো মাতি দিওঁ নেকি টিকটক বনাম মাতৰ যদি মাত ৰ মই ফোন এটা কৰিম অঁ হেল্ল' ক'ত আছ তই অঁ টিকটক বনাবলৈ আহ যদি অঁ আমি নদী কিনাৰৰ ঘৰটোতে আছোঁ অনন্তই মই আছোঁ হ'ব ঐ সি অহালৈকে আমি এটা টিকটক বনাই থাকোঁ তই ঠিকেই কৈছ ব'ল সেই গছজোপা ওচৰতে বনামগৈ ব'ল ঐ তোক এই গামোচাখনে এই গছজোপাত বান্ধি থম আৰু তই চলে চিনেমাৰ বিখ্যাত ডাইলগটো কবি বসন্তী ইনকুট লোকেশ্যন নেমাত নাচনা এই ডাইলগটো কবি দেই মই কৈছোঁ দেই 3, 2, 1 बसंती ये कुत्ते के सामने मत नाचो এই দনা ৰ মই শিকাই দিছোঁ ঐ আঁতৰ ঐ চাইকেলত ব্ৰেক নাই ঐ মুখ ফেলে আহিছে ইয়াক আজি তই মাৰিলি এদিন দেই মইনো কি জানো সি ইফালে গুচি যাব বুলি মই এনেহে চিঞৰি আহিছিলোঁ মই ক'তনো দুখ পাইছোঁ দুখেই পোৱা নাই হে আছা সি দুখেই পোৱা নাই তই এনেই মোৰ লগত লাগি আছ ঐ বুটু কেপি আছে নেকি অকণমান দেচোন বহুত দিন হ'ল খাবলৈ পোৱা নাই কি হ'ল আকৌ ইয়াৰ সি লকডাউন হোৱাৰ পৰা কেপি খাবলৈ পোৱা নাই দোকানবোৰত পাবলৈ নাইকিয়া হৈছে 2-এখন দোকানত কেপি আছে যিহে দাম সি ক'তনো খাবলৈ পাব তই আজি কেপি খুজি তাৰ মনটো দুখ লগাই দিলি মই এইবিলাক কথা নাজানো নহয় এই কথাবোৰ শুনি মোৰে দুখ লাগি গৈছে ব'ল এতিয়া তাক বুজাবি जापे दिम दी संगत ओ तुम्हारे बेजार आशा बुरुख पिदिम ओ जानो नदीर कुबाल खुतत जापे दिम दी संगत तुम्हारे बेजारत आशा बुरुख पिदिम ओ जानो এইবিলাক কথা মই গম নেপাওঁ নহয় হ'ব দে আজিৰ পৰা নকওঁ আৰু হ'ব দে তোৰ গাতনো কি ভুল তই খাবলৈ নাপায় কৈছিলি ব'ল এতিয়া টিকটক বনাওঁগৈ আজি আৰু টিকটক ভিডিঅ' নবনাও নেকি মোৰ মনটো সঁচাই বেয়া লাগিছে ব'ল ঘৰলৈকে যাওঁগৈ ব'ল যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু আমাৰ ভিডিঅ'বিলাক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব লগতে আমাৰ চেনেলত যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ